অসমত হৈ আছে প্ৰটেষ্ট কিন্তু এইবাৰ জুবিন গাৰ্গৰ জাষ্টিছৰ বাবে নহয় এইবাৰ হৈ আছে এছটি ষ্টেটাছক লৈ কি এই এছটি ষ্টেটাছ কিয় কৰি আছে মানুহখিনিয়ে প্ৰটেষ্ট 2026ৰ ইলেকশ্যনত ইয়াৰ কিবা প্ৰভাৱ পৰিব নেকি এছটি ষ্টেটাছ আনি হিমন্ত বিশ্ব শৰ্মাই 2026ত এই ছয়টা কমিউনিটিক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব নেকি নে অসমখন এখন ট্ৰাইবেল ষ্টেট হৈ যাব এই ছয়টা কমিউনিটিছক এছটি ষ্টেটাছ দিয়াৰ পিছত এই সকলোখিনিৰ উত্তৰ আপুনি পাই যাব এইটো ভিডিঅ'টো আপুনি শেষলৈকে চাব যাতে আপুনি গম পায় যে একচুৱেলি এই প্ৰটেষ্টটো আমাৰ কাৰণে ভাল নে আমাৰ কাৰণে বেয়া কথাটো বহুত সিম্পল আমাৰ অলৰেডি যিখিনি এছটি ষ্টেটাছ পোৱা লোক হয় তেওঁলোকে নিবিচাৰে যে এই ছয়টা কমিউনিটিজে এছটি ষ্টেটাছ পাওক এতিয়া কোন এই ছয়টা কমিউনিটিজ মডাৰ্ণ মটক কোচ ৰাজবংশী আহোম চুতীয়া আৰু আদিবাসীজ মানে টি ট্ৰাইবছ নো এছটি নো ৰেষ্ট শ্লোগান লৈ পেলাই এওঁলোকে প্ৰটেষ্ট কৰি আছে ৰাস্তাত নামিছে যে যেতিয়ালৈকে আমি এছটি ষ্টেটাছ পোৱা নহয় তেতিয়ালৈকে আমি আমাৰ নিৰন্তৰ প্ৰচেষ্টা চলাই যাম কিন্তু কিয় কি হ'ব এই এছটি ষ্টেটাছ পালে কেনেকুৱা ধৰণৰ বেনিফিটছ পাব তেওঁলোকে বহুখিনি বেনিফিটছ পাব কিন্তু পাঁচটা প্ৰধান বেনিফিট প্ৰথমটো হ'ল আইডেন্টিটি তেওঁলোকৰ আইডেন্টিটিখিনি সুৰক্ষিত হৈ থাকিব দ্বিতীয়টো হ'ল জব অপৰচুনিটিজ তেওঁলোকে চৰকাৰী চাকৰি বা অন্যান্য চাকৰিৰ কাৰণে তেওঁলোকৰ সুৰক্ষিত হৈ থাকিব তৃতীয়টো হ'ল লেণ্ড ৰাইটছ তেওঁলোকৰ লেণ্ড ৰাইটছখিনিও প্ৰটেক্ট হৈ থাকিব চতুৰ্থটো হ'ল গভৰ্ণমেণ্ট স্কিমছখিনি যিখিনি অলৰেডি ট্ৰাইবেল মানুহখিনিয়ে পাইছিলে সেইখিনিও এই ছয়টা কমিউনিটিজে পাব আৰু 5 নম্বৰটো হ'ল পলিটিকেল ৰিপ্ৰেজেণ্টেশ্যনত ৰিজাৰ্ভেশ্যন আৰু এতিয়া আহিছোঁ অলৰেডি আমাৰ যিখিনি এছটি হয় তেওঁলোকে কিয় নিবিচাৰে হয় গোৱালপাৰাত প্ৰটেষ্ট হৈ আছে কোকৰাঝাৰত প্ৰটেষ্ট হৈ আছে হাফলঙত প্ৰটেষ্ট হৈ আছে কিন্তু কিয় তেওঁলোকে নিবিচাৰে প্ৰথম কথা যদি তেওঁলোকে আহি যায় জব অপৰচুনিটিছত প্ৰব্লেম পাব কেনেকৈ এটা সৰু এক্সাম্পল দিওঁ যদি 10টা পোষ্ট আছিলে এটা এক্সামত যদি 20টা কেণ্ডিডেট আছিলে তাহলে এজন কেণ্ডিডেটৰ চান্স থাকিব 50% যে সিলেকশ্যন হ'ব নে সিলেকশ্যন নহ'ব কিন্তু এতিয়া আৰু যদি 30টা কেণ্ডিডেট আহি যায় তাহলে কেণ্ডিডেটৰ সংখ্যা কিমান হৈ গ'ল 50টা হৈ গ'ল কিন্তু সিট আছে 10টা মানে এজন কেণ্ডিডেটৰ এতিয়া চান্স হৈ গ'ল 20% মানে 20% সো জব অপৰচুনিটিছত অকমান প্ৰভাৱ পৰিব পাৰে দ্বিতীয়তে যিখিনি মানুহে এছটি ষ্টেটাছ পাব তেওঁলোকে সঁচাকৈ এছটি ষ্টেটাছ পোৱাৰ যোগ্য হয় নে তেওঁলোকে এছটি ষ্টেটাছ পোৱাৰ যোগ্য নহয় হেতু এটা বহুত ডাঙৰ কোৱেশ্চন মাৰ্ক এতিয়া আজিৰ সিচুৱেচনখিনি বুজিবৰ কাৰণে আমি বুজিব লাগিব যে এছটি ষ্টেটাছ পোৱা মানুহখিনি একচুৱেলি কোন হয় 1965 মানে 1965 চন গঠন হয় এটা কমিটি নাম হয় লকুৰ কমিটি সেই কমিটিত 62টা পেজৰ এটা ৰেকমেন্ডেশন আহে এছটিক লৈ পেলাই তাত 5টা পইণ্ট দিয়ে কি হয় এই 5টা পইণ্ট এই 5টা পইণ্টতে আমি গম পাম যে কোনখিনি মানুহ একচুৱেলি এছটি হয় আৰু কোনখিনি নহয় প্ৰথম পইণ্ট প্ৰিমিটিভ লাইফষ্টাইল যে তেওঁলোকে আগৰ নিচিনা ট্ৰেডিশনেল লাইফষ্টাইল তেওঁলোকে জীয়াই বৰ্তমান আছে নে নাই দ্বিতীয়টো হয় ডিস্টিংটিভ কালচাৰ তেওঁলোকৰ যেটো কালচাৰ হয় হেতু অকমান হুকিয়া হয় নে নহয় হেতু অকমান বেলেগ হয় নে নহয় ইউনিক হয় নে নহয় তৃতীয়টো হ'ল জিওগ্ৰাফিক্যাল আইসোলেশন তেওঁলোকে কাৰো লগত কন্টাক্ট নোহাকে আছে নেকি যদি আছে তেনেহলে ডেফিনেটলি চতুৰ্থটো হ'ল সাইনেছ অফ কন্টাক্ট উইথ আদাৰ্স মানে তেওঁলোকে বেলেগ বাহিৰৰ মানুহখিনিৰ লগত তেওঁলোকে কিমান ধৰণে কথা পাতিছে তেওঁলোকে কিমান ভালকে কথা পাতিব পাৰিছে তেওঁলোকে মিলিব পাৰিছে নাই আৰু 5 নম্বৰটো হ'ল সোশিও ইকোনমিক ব্যাকৱাৰ্ডনেস মানে তেওঁলোকে পিছপৰা হ'ব লাগিব এই 5টা পইণ্ট যদি কোনোবাই স্যাটিসফাই কৰিছে তেনেহলে তেওঁলোকক এছটিৰ মান্যতা দিয়া হৈছিল 1965 চনত কিন্তু আপুনিও জানে বা ময়ো জানো যে বৰ্তমান সময়ত এই 5টা পইণ্ট ইমান প্ৰযোজ্য নহয় তাৰ কাৰণে 2014ত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইলেকশ্যন জিকিবৰ কাৰণে কিছুমান কথা কয় যে আমি এই ছয়টা কমিউনিটিজক এছটি ষ্টেটাছ প্ৰদান কৰি দিম আৰু কথামতে কাম 2014ত আৰু এটা পইণ্ট এড কৰা হয় ইয়াত হেতু হ'ল ভাষা মানে লেংগুৱেজৰ আধাৰত আমি চাব পাৰো যে কোনখিনি মানুহক এছটি ষ্টেটাছ দিয়া হ'ব বা দিয়া নহ'ব আৰু অলপতে হৈ যোৱা আমাৰ যিখন বিল বিধানসভাত পাছ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইখন বিল পাছ কৰিলে এতিয়া এইখন বিল পাছ হোৱাৰ পিছত লগালগ এছটি ষ্টেটাছ পাই যাব নেকি নাপায় তাৰ পিছত ক'ত যাব তাৰ পিছত এইখন বিল যাব আৰজিআই মানে ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া কিন্তু এইটো শেষ নহয় ইয়াৰ পিছত যাব এএছআই মানে এন্থ্ৰোপলজিক্যাল সাৰ্ভে অফ ইণ্ডিয়া কিন্তু এইটো শেষ নহয় ইয়াৰ পিছতো যাব ক'ত এনচিএছটি মানে নেশনেল কমিশন ফৰ শিডিউল্ড ট্ৰাইবছ ইয়াৰ পিছতো কিন্তু শেষ হোৱা নাই ইয়াৰ পিছতো যাব সেন্ট্ৰেল কেবিনেটত এপ্ৰুভ হলেহে এই বিলখন যাব লোকসভা আৰু ৰাজ্যসভাত আৰু তাতে স্পেশাল মেজৰিটিত সিম্পল মেজৰিটি নহয় দেই স্পেশাল মেজৰিটিত যদি আমাৰ বিলখন পাছ হৈ যায় তেনেহলে প্ৰেসিডেন্টৰ ওচৰত ফাইনালি যাব আৰু যদি প্ৰেসিডেন্টে সাইন কৰে তেনেহলে এই বিলখন আমাৰ
অসমত আহি যাব য'ত ST ষ্টেটাছ দিয়া হ'ব এই 6টা কমিউনিটিজক। কিন্তু যদি আপুনি ভাবি আছে যে এইটো বিজেপি চৰকাৰে প্ৰথমবাৰ চেষ্টা কৰিছে, নহয়, প্ৰয়াত তৰুণ গগৈৰ চৰকাৰতো এনেকুৱা ধৰণে এইখনেই বিল আনা হৈছিলে। এই বিলখন পাৰ হৈছিলে RGI, ASI, NCST, কিন্তু ৰাজ্য সভাত গৈ পেলাই এই বিলখন নহল। সেইকাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আকৌ পুনৰ নতুনকৈ এইখন বিল গঠন কৰিলে গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ লগত মিলি। গ্ৰুপ অফ মিনিষ্টাৰ্ছ কোন হয়? তাত আছে আমাৰ ৰণোজ পেগু, যোনে চেয়াৰমেন হয়, আৰু বাকী দুজন হ'ল পীযুষ হাজৰিকা আৰু কেশৱ মহন্ত। এই গ্ৰুপ অফ মিনিষ্টাৰ্ছখিনিয়ে যিখন আমাৰ ডকুমেণ্ট দিছে বিধানসভাত, তাতে ST খিনিক 3টা ভাগত ভাগ কৰা হৈছে। হয়, ST প্লেইনছ, য'ত আমাৰ 10% ৰিজাৰ্ভেশ্যন আছিলে, ST হিলছ, য'ত 5% ৰিজাৰ্ভেশ্যন আছিলে, আৰু ফাইনেলি ST ভেলিজ। হয়, আপুনি ঠিক শুনিছে, ST ভেলিজ বুলি নতুনকৈ এটা সাব কেটেগৰী আহিছে, য'ত কোন থাকিব? য'ত এই 6টা কমিউনিটিজ থাকিব। কিন্তু এই 6টা কমিউনিটিজ ক'ৰ পৰা আনা হ'ব? আৰু অলপমান হিষ্ট্ৰীত যাব লাগিব। আমি বুজিব লাগিব 1980 চন 1980ত মণ্ডল কমিশ্যন আহিছিলে, য'ত এটা ৰিপৰ্ট, সেই ৰিপৰ্টটো পাব্লিছ হ'ল VP সিঙৰ গভৰ্ণমেণ্টৰ আণ্ডাৰত, য'ত আমাৰ কোৱা হৈছিলে যে OBCত যিখিনি 27% ৰিজাৰ্ভেশ্যন হৈ আছে, সেইখিনি মানুহক আমাৰ 7টা কেটেগৰী ডিভাইড কৰা যাব। প্ৰথম 6টা কেটেগৰী হ'ব এই 6টা কমিউনিটিজ, যিখিনি আমি অলৰেডি কথা পাতিলো, মৰাণ, মটক, কোচ ৰাজবংশী, আহোমছ, চুতীয়া আৰু আদিবাসীজ, মানে টি ট্ৰাইবছ। আৰু একফালে হ'ব বাকী ৰৈ যোৱা OBC খিনি। কিন্তু এই 6টা কমিউনিটিৰ কোনটো আগপৰা আৰু কোনটো পিছপৰা সেইটো আমি নাজানো। জানিবৰ কাৰণে গঠন হ'ব এই দুইটা অৰ্গেনাইজেশ্যন, আৰু এই দুইটা অৰ্গেনাইজেশ্যন আমাক সহায় কৰিব জানিবৰ কাৰণে যে একচুৱেলি কোনখিনি মানুহ আগবাঢ়ি গ'ল আৰু কোনখিনি মানুহ পিছ পৰি গ'ল, যাতে সাব কেটেগৰাইজেশ্যন কৰি পেলাই যোনখিনি মানুহ সঁচাকৈ পিছপৰা তেওঁলোকক ST ষ্টেটাছ প্ৰদান কৰা হ'ব। আৰু তাত আমি কথা ক'ম আদিবাসীখিনিৰ, মানে টি ট্ৰাইবছখিনিৰ। এই টি ট্ৰাইবছৰ বহুখিনি সংখ্যক মানুহে হয়তো আগবাঢ়িব পাৰে, বহুখিনি পিছ পৰিব পাৰে, আৰু সেইখিনি ডাটা আমাৰ লগত এভেইলেবল নাই। ডাটা এভেইলেবল নাই, কিন্তু ডাটা এভেইলেবল হৈ যাব কেতিয়া? 2027ত, যেতিয়া আমাৰ ছ'চিঅ' ইকনমিক চেঞ্চাছ আহিব। বৰ্তমানলৈকে আমাৰ কাষ্ট চেঞ্চাছ হোৱা নাছিলে, কিন্তু যেতিয়া আমাৰ হ'ব, আমি যেতিয়া ডাটাখিনি পাম, তেতিয়া আমি সঁচাকৈ গম পাম যে আমাৰ অসমতেই কিমান কমিউনিটিজৰ কিমান সংখ্যক মানুহ আছে। তথাপি এটা আইডিয়া দিয়া হয় যে এই 6টা কমিউনিটিজে 60ৰ পৰা 70 লাখৰ ভিতৰত তেওঁলোকৰ জনসংখ্যা হ'ব। এটা ভিডিঅ'ৰ প্ৰথমতে আমি এটা প্ৰশ্ন কৰিছিলোঁ। প্ৰশ্নটো এনেকুৱা আছিলে যে অসমখন ট্ৰাইবেল ষ্টেট হৈ যাব নেকি? নাই, আমাৰ অসমখন ট্ৰাইবেল ষ্টেট হৈ নাযায়। কিয়? কাৰণ আমাৰ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াত, মানে আমাৰ সংবিধানত তেনেকুৱা ধৰণৰ একো কথা লিখা নাই। আৰু দ্বিতীয়তে আমাৰ পপুলেশ্যন কিমান হ'ব, আমাৰ জনসংখ্যা কিমান হ'ব? হয়তো আমাৰ জনসংখ্যা হৈ যাব পাৰে 45% মান, যিটো একজেক্টলি কোৱাটো সম্ভৱ নহয়। আমি গম পাম যেতিয়া আমাৰ ছ'চিঅ' ইকনমিক চেঞ্চাছ আহে, কাষ্ট চেঞ্চাছ আহে। আৰু আপোনালোকে গম পায়নে এটা কথা, যে আমাৰ অসমৰ অকল 2টা জনগোষ্ঠীক ST ষ্টেটাছ দিয়া হৈছে, মান্যতা দিয়া হৈছে। এটা হ'ল আমাৰ জিংফৌজ, এটা হ'ল খামফি। এতিয়া যদি এই 6টা জনগোষ্ঠীক ST ষ্টেটাছ দি দিয়া হয়, তেনেহ'লে কি হ'ব? ভাল হ'ব নে বেয়া হ'ব? আপুনি কমেণ্টছত জনাব। আৰু ইয়াত কিবা পলিটিকেল এংগলো আছে নেকি, সেইটো আপোনালোকে কমেণ্টছত জনাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এনেকুৱা ধৰণৰ কণ্টেণ্ট আপুনি বিচাৰে অসম আৰু অসমীয়াত, তেনেহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। আশা কৰোঁ আপোনালোকে বস্তুখিনি সহজ ভাষাত বুজি পালে। আৰু যদি কিবা আপোনালোকৰ ডাউট থাকি গ'ল, তেনেহ'লে আপুনি মোক কমেণ্ট বক্সত সুধিব, আৰু কমেণ্ট বক্সত আপোনাৰ মতামতটো জনাব। ধন্যবাদ।